ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড IOCL ৰিফাইনেৰী ডিভিজনত মেকানিকেল, ফিটাৰ, ইলেক্ট্ৰিকেলকে ধৰি বিভিন্ন ট্ৰেডত মুঠ 2756টা এপ্ৰেণ্টিছশ্বিপ পষ্ট মুকলি কৰা হৈছে। আপুনিও যদি ক্লাছ 10, 12, ITI বা গ্ৰেজুৱেট কৰি থৈছে তেন্তে এই পষ্টবোৰত এপ্লাই কৰিব পাৰে। আজিৰ ভিডিঅ'ত কেনেকৈ আপোনালোকে IOCLৰ 2756টা এপ্ৰেণ্টিছশ্বিপ পষ্টৰ কাৰণে এপ্লাই কৰিব তাৰ A to Z প্ৰচেছ এই ভিডিঅ'ত দেখুৱাই দিম। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপুনি আমাৰ চেনেলত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া এনেধৰণৰ গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ নকৰে। অনলাইন এপ্লাই কৰিবলৈ আপোনালোকে IOCLৰ অফিচিয়েল ৱেবছাইট এই পেজত আহিব লাগিব। ইয়াৰ যে ডাইৰেক্ট লিংক ডেছক্ৰিপশ্যনত দি দিম। তাৰপিছত ইয়াত আপোনালোকে পেজটো স্ক্ৰল কৰিব। ভিউ অপেনিং এণ্ড এপ্লাই ছেকশ্যনত আপোনালোকে যিটো পষ্টৰ কাৰণে বা যিটো ৰিফাইনেৰীত এপ্লাই কৰিব বিচাৰে তাত আপোনালোকে ক্লিক কৰিব লাগিব। যদি আপোনালোকে বঙাইগাঁও ৰিফাইনেৰীত এপ্লাই কৰিব বিচাৰে তেন্তে বঙাইগাঁও ৰিফাইনেৰীত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ পেজখন এনেকৈ খোল খাই আহিব। যদি আপোনালোকে SC ST কেণ্ডিডেট হয় তেন্তে SC ST ফৰ্মেটত ক্লিক কৰি SC ST চেণ্ট্ৰেল কাষ্টৰ ফৰ্মেটটো ডাউনলোড কৰি ল'ব। বা যদি আপোনালোকে OBC NCL হয় তেন্তে OBC NCLৰ কাষ্ট চাৰ্টিফিকেট ফৰ্মেট এণ্ড ডিক্লেৰেশ্যন ফৰ্মেটটো ডাউনলোড কৰি ল'ব। তাৰপিছত আপোনালোকে এপ্লাই নাও বটনত ক্লিক কৰিব। যদি আপোনালোকে এডভাৰটাইজমেণ্টৰ ডিটেইলছবোৰ চাব বিচাৰে তেন্তে ডাউনলোড এডভাৰটাইজমেণ্টত ক্লিক কৰি আপোনালোকে ডিটেইলছবোৰ চাব পাৰে। এপ্লাই কৰিবলৈ আপোনালোকে এপ্লাই নাও বটনত ক্লিক কৰিব। এপ্লাই নাও বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইনষ্ট্ৰাকশ্যনৰ পেজখন খোল খাই আহিব। যদি আপোনালোকে ইনষ্ট্ৰাকশ্যনবোৰ পঢ়িব বিচাৰে তেন্তে ইনষ্ট্ৰাকশ্যনবোৰ পঢ়ি ল'ব পাৰে। ইয়াতে আপোনালোকে নেক্সট বটনত ক্লিক কৰিব। আপোনালোকৰ পাৰ্চনেল ডিটেইলছ ছেকশ্যনটো খোল খাই আহিব। প্ৰথমতে আপোনালোকে পোষ্ট ছিলেক্ট কৰিব লাগিব। আপোনালোকে যিটো পোষ্টৰ কাৰণে এপ্লাই কৰি আছে পোষ্ট এপ্লাই ফৰত আপোনালোকে নিজৰ ট্ৰেড ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ ফুল নেমটো ইয়াত আপোনালোকে ভৰাব লাগিব। প্ৰথমতে আপোনালোকৰ ফাৰ্ষ্ট নেম ভৰাব। যদি আপোনালোকৰ মিডিল নেম আছে তেন্তে ইয়াত আপোনালোকে মিডিল নেম ভৰাব পাৰে। তাৰপিছত আপোনালোকৰ লাষ্ট নেম অৰ্থাৎ টাইটেলটো আপোনালোকে ইয়াতে ফিল আপ কৰিব। ফুল নেম এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ জেণ্ডাৰ ছিলেক্ট কৰি মেৰিটেল ষ্টেটাছ ছিলেক্ট কৰিব। যদি আপোনালোকে মেৰিট হয় মেৰিট ছিলেক্ট কৰিব, যদি মেৰিট নহয় ছিংগল ছিলেক্ট কৰি ল'ব। ডেট অফ বাৰ্থত আপোনালোকৰ ক্লাছ 10ৰ এডমিট কাৰ্ডত যেনেকৈ ডেট অফ বাৰ্থ আছে প্ৰপাৰলি আপোনালোকে ইয়াতে ডে, মন্থ আৰু ইয়াৰটো কেলেণ্ডাৰৰ পৰা চুজ কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকৰ ফাদাৰ্ছ আৰু মাদাৰ্ছৰ ফুল নেমটো এণ্টাৰ কৰিব। ৰিলিজনত আপোনালোকৰ যিটো ধৰ্ম লিষ্টৰ পৰা আপোনালোকে ছিলেক্ট কৰিব। কেটেগৰীত যদি আপোনালোকে SC ST হয় তেন্তে SC ST ছিলেক্ট কৰিব। যদি OBC জেনেৰেল হয় তেন্তে আপোনালোকে OBC বা জেনেৰেল ছিলেক্ট কৰিব পাৰে। ষ্টেট অফ অৰিজিন ডমিচিলত আপোনালোকে আছাম ছিলেক্ট কৰিব। নেম অফ কাষ্ট কমিউনিটিত যদি আপোনালোকে SC ST বা OBCৰ পৰা বিলং কৰে তেন্তে আপোনালোকৰ ছাব কাষ্ট থাকে। সেই ছাব কাষ্টটো আপোনালোকে কাষ্ট চাৰ্টিফিকেট চাই আপোনালোকে ছাব কাষ্টটো ইয়াতে এণ্টাৰ কৰিব লাগিব। ডেট অফ ইছ্যু অফ কাষ্ট চাৰ্টিফিকেটত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন যিটো ডেটত ইছ্যু কৰা হৈছিলে কেলেণ্ডাৰৰ পৰা আপোনালোকে ডে, মন্থ আৰু ইয়াৰটো ছিলেক্ট কৰিব লাগিব। কাষ্ট EWS চাৰ্টিফিকেট ইছ্যুইং অথৰিটিত আপোনালোকে ডেপুটি কমিশ্যনাৰ এণ্টাৰ কৰিব। ফিজিকেলি হেণ্ডিকেপত আপোনালোকৰ বাই ডিফল্ট ন' ছিলেক্ট হৈ থাকিব। যদি আপোনালোকৰ ফিজিকেল হেণ্ডিকেপ আছে তেন্তে ইয়াতে আপোনালোকে য়েছ ছিলেক্ট কৰি ফিজিকেল হেণ্ডিকেপ টাইপ আপোনালোকে ছিলেক্ট কৰিব লাগিব আৰু আপোনালোকৰ যি ফিজিকেল হেণ্ডিকেপ পাৰ্চেণ্টেজ ইয়াতে আপোনালোকে এণ্টাৰ কৰিব লাগিব। যদি আপোনালোকে ফিজিকেলি হেণ্ডিকেপ নহয় তেন্তে ইয়াত আপোনালোকে ন' ছিলেক্ট কৰি পেজটো স্ক্ৰল কৰিব। তাৰপিছত আপোনালোকে লাইবিলিটি ডিক্লেয়াৰ ছেকশ্যনটো ফিল আপ কৰিব লাগিব। হেভ ইউ এভাৰ বিন ফাউণ্ড আনফিট ফৰ এ পজিশ্যন ডিউৰিং মেডিকেল examination by any other location, refinery, unit of the corporation or government authority or any other public sector unit while seeking engagement as an apprenticeship appointment in regular post in the past আপোনালোকে no select কৰিব। Have you been diagnosed with ailments, deficiencies or abnormalities in the past that do not meet the physical fitness criteria in terms of IOCL pre-employment medical fitness guidelines আপোনালোকে no select কৰিব। Have you been arrested, prosecuted, kept under detention or fined, convicted by the court of law for any offense, debarred, disqualified by any public service commission from appearing in its examination আপোনালোকে no select কৰিব। ওপৰৰ তিনিটা ডিক্লেৰেশ্যনৰ ভিতৰত যদি আপোনালোকে যিকোনো এটা ডিক্লেৰেশ্যনতে য়েছ ক্লিক কৰে তেন্তে ইয়াত আপোনালোকে এক্সপ্লেইন কৰিব লাগিব। তাৰপিছত আপোনালোকে এড্ৰেছ ছেকশ্যনটো ফিল আপ কৰিব লাগিব।
এড্ৰেছ লাইন 1ত যদি আপোনালোকে গাঁৱত থাকে তেন্তে গাঁৱৰ নামটো ভৰাব, যদি আপোনালোকে টাউনত থাকে তেন্তে আপোনালোকৰ টাউন নামটো ভৰাই দিব। এড্ৰেছ লাইন 2ত আপোনালোকে পুলিচ ষ্টেচনৰ নেমটো ভৰাব পাৰে। এড্ৰেছ লাইন 3ত আপোনালোকৰ যিটো পষ্ট অফিচ ইয়াতে আপোনালোকে ভৰাই দিব। চিটিত আপোনালোকৰ নিয়েৰেষ্ট যোনখন চিটি ইয়াত আপোনালোকে ভৰাই দিব। পিন ক'ডত আপোনালোকৰ যিটো এৰিয়া পিন ক'ড আপোনালোকে ভৰাব, তাৰপিছত ষ্টেট ছিলেক্ট কৰি আপোনালোকৰ এটা এক্টিভ 10 ডিজিট মোবাইল নম্বৰ ইয়াতে আপোনালোকে এণ্টাৰ কৰিব। নিয়েৰেষ্ট ৰেলৱে ষ্টেচনত যদি আপোনালোকৰ নিয়েৰেষ্ট ৰেলৱে ষ্টেচন আছে তেন্তে ইয়াত আপোনালোকে নিয়েৰেষ্ট ৰেলৱে ষ্টেচন ভৰাব। ইমেইল আই ডি প্ৰাইমেৰীত আপোনালোকে এটা এক্টিভ ইমেইল আই ডি এণ্টাৰ কৰিব। এই ইমেইল আই ডিতে আপোনালোকৰ যি এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে লাভ কৰিব আৰু আপোনালোকৰ যি অফিচিয়েল নটিফিকেশ্যনছ আহিব গোটেইবোৰ আপোনালোকে ইমেইলতে লাভ কৰিব। যদি আপোনালোকৰ ছেকেণ্ডেৰী ইমেইল আছে তেন্তে ইয়াত আপোনালোকে ছেকেণ্ডেৰী ইমেইল ফিল আপ কৰিব পাৰে। তাৰপিছত আপোনালোকে ছিগনেচাৰ আৰু ফটো আপলোড কৰিব লাগিব। ছিগনেচাৰ যি ডাইমেনশ্যনছ 40 পিক্সেলছ হাইট আৰু 150 পিক্সেলছ উইথ হ'ব লাগিব। আপোনালোকৰ যি ছিগনেচাৰ 4 কেবিতকৈ ওপৰত হ'ব লাগিব। জেপিইজি ফৰ্মেটত আপোনালোকে আপলোড কৰিব লাগিব। ফটো যি ডাইমেনশ্যন আপোনালোকৰ 125 পিক্সেলছ হাইট আৰু 95 পিক্সেলছ উইথ হ'ব লাগিব। 10 কেবিতকৈ আপোনালোকৰ ওপৰত আৰু জেপিইজি ফৰ্মেটত আপোনালোকে আপলোড কৰিব লাগিব। চ' ফটো আৰু ছিগনেচাৰ আপলোড কৰাৰ পিছত আপোনালোকে নেক্সট বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ কোৱালিফিকেশ্যনৰ পেজটো খোল খাই আহিব। IOCLৰ এই পষ্টসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে নাটছ বা নেপছত ৰেজিষ্টাৰ্ট কৰিব লাগিব। নেটছত আপোনালোকে কেনেকৈ ৰেজিষ্টাৰ্ট কৰিব তাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। ডেছক্ৰিপশ্যনৰ ভিডিঅ' চাই আপোনালোকে নাটছত ৰেজিষ্টাৰ্ট কৰিব পাৰিব। আৰু ৰেজিষ্টাৰ্ট উইথ নাটছ নেপছত আপোনালোকে য়েছ ছিলেক্ট কৰিব। নেম অফ বডি টু হোম ৰেজিষ্টাৰ্ট উইথত যদি আপোনালোকে নেটছত ৰেজিষ্টাৰ্ট কৰে তেন্তে নেটছ ছিলেক্ট কৰি ল'ব। যদি আপোনালোকে নেপছত ৰেজিষ্টাৰ্ট কৰে তেন্তে নেপছ ছিলেক্ট কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন নম্বৰ এনৰলমেণ্ট নম্বৰত আপোনালোকে নাটছত ৰেজিষ্টাৰ্ট কৰাৰ পিছত যিটো এনৰলমেণ্ট আই ডি পাব সেই এনৰলমেণ্ট আই ডিটো ইয়াতে আপোনালোকে এণ্টাৰ কৰিব। ছিলেক্ট ইয়ৰ কোৱালিফিকেশ্যনত আপোনালোকৰ বাই ডিফল্ট 3 ইয়াৰ্ছ ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং বা আপোনালোকৰ ইলেক্ট্ৰিকেল ছিলেক্ট হৈ আহিব। তাৰপিছত ইয়াত আপোনালোকৰ ৱেডাৰ ফুল টাইম ৰেগুলাৰ কৰ্চত আপোনালোকে য়েছ ছিলেক্ট কৰিব। ৱেডাৰ পাছত য়েছ ছিলেক্ট কৰিব। ইনষ্টিটিউট স্কুল নেমত আপোনালোকে যিখন ITI বা পলিটেকনিক কলেজৰ পৰা আপোনালোকে পাছ আউট হৈছে ইয়াত আপোনালোকে সেই কলেজখনৰ নামটো ফিল আপ কৰিব। নেম অফ এডুকেশ্যন বৰ্ডত আপোনালোকে যিখন বৰ্ডৰ পৰা পাছ আউট হৈছে ইয়াতে ফিল আপ কৰিব। যদি আপোনালোকে SCTE হয় SCTE ফিল আপ কৰিব। যদি আপোনালোকে SCVT হয় তেন্তে SCVT ফিল আপ কৰিব। মন্থ ইয়াৰ অফ এডমিশ্যনত আপোনালোকে যিটো চনত এডমিশ্যন কৰিছিলে ইয়াতে মন্থ আৰু ইয়াৰটো কেলেণ্ডাৰৰ পৰা ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ পাছিং ইয়াৰৰ মন্থ আৰু ইয়াৰটো ছিলেক্ট কৰি আপোনালোকৰ যিটো ডেটত ৰিজাল্ট দিছিলে ইয়াতে আপোনালোকে ডে মন্থ আৰু ইয়াৰটো ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ ডিপ্ল'মাৰ মাৰ্কছবোৰ আপোনালোকে ইয়াতে ভৰাব লাগিব। ছিলেক্ট দ্য মাৰ্কছ এণ্ট্ৰি পেটাৰ্ণ ফৰ ইছত আপোনালোকে ছেমিষ্টাৰ ৱাইজ ছিলেক্ট কৰিব। আপোনালোকৰ ডিপ্ল'মাৰ যি মাৰ্কছ CGPAত থাকিব, চ' আপোনালোকে CGPAটো পাৰ্চেণ্টেজত কনভাৰ্ট কৰি ইয়াতে আপোনালোকে মাৰ্কছ অফ 10 ফিল আপ কৰিব লাগিব আৰু টোটেল মাৰ্কছ ফিল আপ কৰিব লাগিব। যদি আপোনালোকে CGPAটো পাৰ্চেণ্টেজ কনভাৰ্ট কৰোঁতে আপোনালোকৰ প্ৰব্লেম হয় তেন্তে আপোনালোকে কলেজৰ প্ৰফেচাৰৰ লগত কানেক্ট কৰিব, তেওঁ আপোনালোকক হেল্প কৰিব। চ' ইয়াত আপোনালোকে ছেমিষ্টাৰ 1ত মাৰ্কছ অফ 10 আৰু টোটেল মাৰ্কছ ভৰাই এড ৰেকৰ্ড বটনত ক্লিক কৰিব আৰু আপোনালোকৰ যি ছেমিষ্টাৰ মাৰ্কছ ছাকচেছফুলি এড হৈ যাব। এনেকৈ আপোনালোকে ছেমিষ্টাৰ 2nd, 3rd, 4th, 5th, 6th গোটেইকেইটা ছেমিষ্টাৰৰ মাৰ্কছবোৰ আপোনালোকে এড ৰেকৰ্ড ক্লিক কৰি এড কৰি ল'ব। গোটেই মাৰ্কছবোৰ এড কৰাৰ পিছত যদি আপোনালোকৰ হায়াৰ কোৱালিফিকেশ্যন আছে তেন্তে ইয়াত আপোনালোকে য়েছ ছিলেক্ট কৰিব পাৰে। যদি আপোনালোকৰ হায়াৰ কোৱালিফিকেশ্যন নাই তেন্তে ন' ছিলেক্ট কৰি নেক্সট বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এক্সপিৰিয়েঞ্চ পেজটো খোল খাই আহিব। চ' ইয়াত আপোনালোকে কোনো ধৰণৰ ফিল আপ কৰিব নালাগে। ইয়াতে আপোনালোকে হেভ ইউ অলৰেডি আণ্ডাৰগন এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং আৰ্লিয়েষ্ট আণ্ডাৰ এপ্ৰেণ্টিছশ্বিপ এক্ট 1961ত ন' ছিলেক্ট কৰি নেক্সট বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ফিজ ডিটেইলছ পেজটো খোল খাই আহিব। যদি আপোনালোকে SC, ST, OBC, জেনেৰেল যিকোনো কাষ্টৰ হয় আপোনালোকে এটকা ফিজ পে'মেণ্ট কৰিব নালাগে। ইয়াতে আপোনালোকৰ ফিজ এক্সামটেড কৰা আছে, চ' ইয়াত আপোনালোকে নেক্সট বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ লাষ্ট ষ্টেপ ছাবমিশ্যনৰ পেজটো খোল খাই আহিব। চ' ইয়াত আপোনালোকে ডিক্লেৰেশ্যন বক্সত ক্লিক কৰি প্ৰিভিউ এপ্লিকেশ্যন বিফ'ৰ ছাবমিশ্যনত ক্লিক কৰিব আৰু আপোনালোকৰ যি এপ্লিকেশ্যনৰ এটা প্ৰিভিউ আহিব। চ' আপোনালোকে প্ৰিভিউটো ভালকৈ চাই ল'ব। যদি আপোনালোকৰ এপ্লিকেশ্যনত কিবা ডিটেইলছ ভুল হৈ আছে বা মিছমেচ হৈ আছে তেন্তে আপোনালোকে যদি সকলো ডিটেইলছ প্ৰপাৰলি ফিল আপ কৰা আছে তেন্তে আপোনালোকে ছাবমিট বটনত ক্লিক কৰিব।
ছাবমিট বুটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি অনলাইন এপ্লিকেশ্যন ছাকচেছফুলি ছাবমিট হৈ যাব আৰু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ জেনেৰেট হৈ আহিব। আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে এপ্লাই কৰোঁতে যিটো এক্টিভ ইমেইল আই ডি দিছিলে তাতে লাভ কৰিব। চ' ইমেইলত গৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব। এনেকৈ আপোনালোকে IOCL মুকলি কৰা 2756টা এপ্ৰেণ্টিছশ্বিপ পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। আজিৰ ভিডিঅ'ত ইমানেই আছিল। যদি আপোনালোকক এই ভিডিঅ'টোৱে হেল্প কৰিছে তেন্তে ভিডিঅ'ত এটা লাইক কৰিব। যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব। লগতে আপোনালোকৰ বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এপ্ৰেণ্টিছশ্বিপ পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।